মই আজি এটা ঘৰতে মিঠাই তৈয়াৰ কৰিলোঁ। এইটো মেৰী বিস্কুট 1 পেকেট ল'লোঁ আৰু চেনি মই জোখমতে লৈ লৈছোঁ। আৰু এই মই মিক্সিত এইটো চেনিটো গুড়ি কৰি ল'লোঁ। কমেও 5-6 চামুচমান চেনি দি দিলোঁ। এতিয়া মই চেনিখিনি গুড়ি কৰি ল'ম। গুড়ি হৈ গ'ল। এতিয়া মই এইখিনি ইয়াতে থৈ দিলোঁ আৰু মই বিস্কুটখিনিও গুড়ি কৰি ল'ম। আৰু মই সেই আছিলে কাজু বাদাম আৰু এইটো কাঠবাদাম মই কৰি ল'লোঁ। আৰু এতিয়া মই বিস্কুটখিনি ভাঙি ইয়াতে মই গুড়ি বনাই ল'ম একেলগে। আৰু গোটেইখিনি গুড়ি কৰি মই ধুনীয়া মিঠা তৈয়াৰ কৰি ইমান ধুনীয়া লাগে নহয়, মিঠাইটো খাবলৈ বহুত ভাল হয়। মোৰ হৈ গ'ল গুড়ি। একেলগে গোটেইখিনি মিক্সাৰ কৰি ল'লোঁ। আৰু এতিয়া মই এখন বাচনত থৈ দিলোঁ। ইয়াতে অকণমান মই ফুড কালাৰ দিম। ফুড কালাৰটো মই মিক্সিতে দিব লাগিছিল, কিন্তু দিব নহ'ল। এতিয়া মই ইয়াতে দি দিম বাৰু ফুড কালাৰটো। কমকৈ দি দিম, কালাৰটো হ'লে ভাল লাগিব। সেনেকৈ মই ফুড কালাৰটো দি ল'লোঁ আৰু মই এইখিনি বৰ ধুনীয়াকৈ সানি ল'লোঁ। সানি লৈ ইয়াতে অকণমান গাখীৰ ল'ম আৰু গাখীৰ লৈ ইয়াতে মই গাখীৰখিনি ধুনীয়াকৈ সানি ল'ম। আৰু ইয়াতে মই পাউডাৰ গাখীৰ দিম। পাউডাৰ গাখীৰ 3-4 চামুচমান দিব লাগিব। তেতিয়াহ'লে মিঠাইটো খাই ভাল লাগিব। মিঠাই বুলি ক'লেতো গাখীৰৰে হয়। তথাপিতো মই বিস্কুট দিছোঁ যেতিয়া ইয়াতো মই পাউডাৰ গাখীৰ দিবই লাগিব। সেইকাৰণে দি দিলোঁ। অকণমান চেনি গুড়ি কৰি থোৱা চেনিও দি দিলোঁ। আৰু এতিয়া মই ইয়াতে অলপকৈ মই গাখীৰ দি এইখিনি মই সানি ল'ম। কাৰণ বহুত বেছিও দিব নোৱাৰি, বহুত দিলেও বহুত ঢিলা হৈ যাব। সেয়ে মই এটা জোখমতে দি মই অলপকৈ সানি ল'লোঁ। এয়া কি ধুনীয়া কালাৰ হৈ গৈছে দেখিছানে? বহুত ধুনীয়া লাগে, খাবলৈও ধুনীয়া হয় আৰু দেখিবলৈও ধুনীয়া লাগে। সেনেকৈ মই এইটো বনাই থাকোঁ বাৰু মাজে মাজে। আৰু ইফালে মই ৰুকা নাৰিকল 1 বাতি আছিলে, মই দি দিলোঁ। আৰু ইয়াতে মই পাউডাৰ গাখীৰখিনি 3-4 চামুচ দি দিলোঁ। এইখিনি মই মাজত দি দিম, পুৰ বনাই ল'লোঁ। আৰু ইয়াতে মই গুড়ি কৰি থোৱা চেনিখিনিও দি দিলোঁ। আৰু এইখিনিতো মই অকণমান গাখীৰ দি মই এইখিনি সানি ল'ম। গাখীৰটো অলপকৈ দি সানিব লাগিব। বহুত ঢিলা হ'ব নালাগিব আৰু এটা জোখমতে সানি ল'ম। এনেকৈ মই মোৰ হৈ গ'ল, সানি ল'লোঁ। মই এইটো এনেকৈ মই দীঘলকৈ লাড্ডু বনাই ল'লোঁ। এতিয়া মই এইখিনি এখন পলিথিনেৰে মই মই হেৰি কৰি ল'লোঁ, মাৰি ল'লোঁ। এইটো মই বেলি ল'লোঁ আৰু বেলি লৈ এইখিনি মই মাজত সোমোৱাই দিলোঁ। আৰু দুয়োফালে ধুনীয়াকৈ মই এইটো হাতৰ এটা কিটিপ থাকিব লাগিব, এনেকৈ দি দিলোঁ ধুনীয়াকৈ। আৰু মই এইটো মেৰিয়াই অকণমান সময় মই ফ্ৰিজত থৈ দিম। আৰু ধুনীয়াকৈ মই পৰিপাটিকৈ দি দিলোঁ, কাৰণ এটা ডিচিপ্লিন হ'লেহে ভাল লাগিব, মিঠাইটো কাটোতেও ভাল লাগিব। আৰু হৈ গ'ল। মই এতিয়া অলপ সময়, কমেও আধা ঘণ্টামান সময় মই ফ্ৰিজত থৈ দিম। আৰু ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ আৰু মই পিচ কৰি দিলোঁ। পিচটো ইমান ধুনীয়াকৈ কটা গৈছে, অকণমান গুড়ি ওলাবই আৰু কটাত ঠিক একো নাই। এনেকৈ গোটেইখিনি ঠিক হৈ গ'ল। ইমান ধুনীয়া হৈছে দেখিছেনে? কেনেকুৱা পালে?